আৰু বাকী সমষ্টি অহাকালি কৰিম আমি। প্ৰথমত আমি 18টা সমষ্টি বাকী আছে তো আমি প্ৰচাৰ কৰিব পৰা নাই বা টিকেটটো দিব পৰা নাই। আজি আমি 10টা সমষ্টিটো ঠিক কৰিছোঁ। প্ৰথমত ফাৰ্ষ্টলি চেৰপাং ওদালগুৰি জিলা ফাৰ্ষ্টলি চেৰপাঙত আমি ঠিক কৰিছোঁ আগৰে শ্যাম চুন্দ্ৰী ডাঙৰীয়াক আমি BPF দলৰ পৰা টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমাৰ ৰৌতা সমষ্টিৰ পৰা আমাৰ আজিৰ দিনত MLA চৰণ বড়ো ডাঙৰীয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত ননাই চেৰপাং ইয়াত আমি BPF দলৰ পৰা কল টপ্প ডাঙৰীয়াক টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি মানাছ চেৰপাং এই সমষ্টিৰ পৰা আমাৰ জাংগিলা হাজোৱাৰী ইয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমাৰ চালবাৰী সমষ্টিত আমাৰ দিগন্ত বয়াৰী ইয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি কখলাবাৰী সমষ্টি হিচাপে ইয়াত আমি টিকেট প্ৰদান কৰিছোঁ আমাৰ সোমখৰ বড়ো সাৰ্টিফিকেট নামটো কি আছিল মুঠতে সোমখৰ বড়ো না মুঠতে সোমখৰ কখলাবাৰী হিচাপে আৰু তামোলপুৰ সমষ্টি হিচাপে আমি জিতেন মছাহাৰীক আমি টিকেট প্ৰদান কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ আছে থুৰিবাৰী সমষ্টি হিচাপে খলিলুৰ ৰহমান আৰু খালেংদুৱাৰ হিচাপে বনজাৰ টিমাৰী 10টা সমষ্টি আৰু বাকী থাকিল 8টা সমষ্টি অহাকালি আমি কৰিম। আজি 10টা সমষ্টি আমি ঠিক কৰিব পাৰিছোঁ সেইখিনিয়ে। এইফালে আমাৰ কোকৰাঝাৰৰ বনৰগাঁও আৰু ফকিৰাগামটো থাকিল আৰু এইফালে মছলপুৰ থাকিল, এইফালে বাগানপাৰা থাকিল আৰু মুঠতে 8টা সমষ্টি আৰু বাকী আছে। মুঠতে 10টা সমষ্টিটো আজি আমি ক্লিয়াৰ কৰিলোঁ।